এইখিনি গোটেই ওপৰৰ মাটিটো এৰুৱাই দিলোঁ। এজোপা নৰা বগৰী, এজোপা নৰা বগৰীজোপা এইবাৰ ফুলিছিল কিন্তু ফল ধৰা নাই। সেইকাৰণে ভাবিছোঁ আজি গুৰিটো উলিয়াই ইয়াত অলপ সাৰ দিম। এইখিনি উলিয়াইছোঁ, শিপাবোৰ উলিয়াই দিছোঁ। ইয়াতে অলপ সাৰ দিম। ইয়াৰ যিবিলাক পোক আছে, পোকবোৰ খাই দিছে কুকুৰা পোৱালিকেইটাই। এইখিনি এনেকৈ শিপাখিনি উলিয়াই দিছোঁ মই। পোক ওলাইছে যে সেইবোৰ খাই দিছে সিহঁতে, শিপা গুৰিত থকা পোকবোৰ। এইখিনি মাটিটো ওপৰৰ লেয়াৰটোৱে আঁতৰাই দিম। দেখিছোঁ, এই ধুই দিয়া যোৱা। গান্দা এইকেইটা খাইছে আৰু এক কৰি দিছে। যিমান পালেও খাই থাকে সিহঁতে। পোকবোৰে গছবোৰ বৰ অনিষ্ট কৰে। কিছুমান পোকে, সকলো নহয়, ফল ধৰাত যথেষ্ট বাধা দিয়ে। এতিয়া মই সাৰ দিম, শিপাটোত সাৰ দিম। আজি পচন সাৰ দিম, গোবৰ সাৰ, পচন সাৰ, গোবৰ সাৰ এইবিলাক দিম। ৰঙালাওজোপাত আজি অলপ চূণ দি দিছোঁ। এইখিনি পচন সাৰ দিছোঁ যে অলপ চূণ দি দিছোঁ, খুব ধুনীয়াকৈ হৈছে। এইখিনি ৰ'দাই থৈছোঁ পচন সাৰখিনি। এইখিনি পচন সাৰ, এইখিনিকে দিম। ৰ'দাই থৈছোঁ, এইখিনিকে তাত দি দিম। মাটিখিনি আঁতৰাই দিছোঁ। এক্সট্ৰা মাটিখিনি, ওপৰৰ মাটিখিনি আঁতৰাই দিছোঁ। সাৰখিনি ঢালি দিম, গুড়িটো দিম, কেৱল গুড়িটো পচন সাৰ দি দিম।